নমস্কাৰ থাম্বনেইলটো দেখা পাই আপোনালোকে গমে পাইছে হয়তো মানৱী বৰুৱা ফেমাছ ইউটিউবাৰ বুলি ক'ব লাগিব ডাঙৰ ইউটিউবাৰ যেহেতু পৰহি মানে এটা ভিডিঅ' বনাইছিলে ভিডিঅ'টোত মানে লিখিছিলে যে তাইক মানে ডিজিটেল ভিখাৰী বুলি ক'লে কোনোবাই মানে কিবা এনেকৈ বেয়া মানে কমেণ্ট মানে এটা কমেণ্টৰ ওপৰত এটা ভিডিঅ' বনালে মানে বেয়াকৈ তাইক যে বেয়াকৈ কৈছে মানুহবিলাকে সেইটোৰ ওপৰত এটা ভিডিঅ' বনাইছিলে তো সেই ভিডিঅ'টোত মানে মই এটা কমেণ্ট দিছিলোঁ সেই কমেণ্টটো মানে কি হাইলাইট হৈ গৈছে মই কমেণ্টটো দেখুৱাইছোঁ বাৰু এইটো স্ক্ৰীণত চাই ল'ব পাৰে আপোনালোকে মই কিবা যদি বেয়া ভুল দিছিলোঁ সেইটো যদি ভুল দেখিছে আপোনালোকে তেতিয়াহ'লে মোক জনাই দিব এটা কমেণ্ট কৰি মই একো ভুল মানে বেয়া তেনেকুৱা মন্তব্য একো দিয়া নাছিলোঁ কমেণ্টটোত মানে ভিডিঅ' বনোৱাৰ স্বাৰ্থত পইচা খুজিব নালাগে সেইটোৱে মই লিখিছিলোঁ কোনোবা বেমাৰ আজাৰত ভুগি আছে তো সেইবিলাক মানুহকো কেতিয়া সহায় কৰিলে যদি এই UPI ID দিয়ে স্ক্ৰীণত তেতিয়াহ'লে অভিয়াছলি সকলোৱে দিব পইচা ময়ো দিম কিন্তু নিজৰ পাৰ্চনেলি ব্লগ বনোৱা ভিডিঅ' বনোৱা এইবিলাকৰ বাবদ যদি কোনোবাই পইচা খোজেও কোনেও নিদিয়ে কাৰণ সেইটোত বেয়াহে পাব মানুহবিলাকে আৰু যে তুমি এটা কথা কৈছা যে তোমাৰ ভিডিঅ' দি কেনে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ যাব সেনেকুৱা বস্তু নহয় ছ'চিয়েল মিডিয়াটো সেনেকুৱা বস্তু নহয় ছ'চিয়েল মিডিয়াত কি যেতিয়া এটা ভিডিঅ' বা নাইবা কোনো ধৰণৰ পষ্ট এটা দিলে মানুহে চাই ভাল পাব লাগিব তোমাক মৰম দিব লাগিব আশীৰ্বাদ দিব লাগিব তেতিয়াহে ভাইৰেল হ'ব কাৰোবাৰ ভিডিঅ' দি কেনে এনেকৈ ভাইৰেল কোনোদিন নহয় বেলেগৰ ভিডিঅ' এটা দি কেনে মানুহে ভাইৰেল হ'ব নোৱাৰে মানুহজনক মৰম কৰিব লাগিব ভিডিঅ'বোৰ চাই ভাল পাব লাগিব ছ'চিয়েল মিডিয়াটো এনেকুৱা নহয় যে যি কাৰোবাৰ ওপৰত ট্ৰল কৰি ভিডিঅ' বনালে নাইবা কোনোবা এজন ব্যক্তিক নিৰ্দিষ্টকৈ উদ্দেশ্যে কেনে ভিডিঅ' বনালে যে ভাইৰেল হৈ যাব ঠিক তেনেকুৱা সেনেকুৱা নহয় তোমাৰ ভিডিঅ'বিলাক চাই ভাল পোৱাৰ কাৰণেহে আজি তুমি ইমান দূৰ আগবাঢ়িব পাৰিছা আৰু সেইটো আশা কৰোঁ ভৱিষ্যতে ভাল ভিডিঅ' বনোৱা সেইটো কাৰণে মানে কিবা এটা ভুল দেখিছোঁ সেইকাৰণে কৈছোঁ এইটো এটা ভাল উপদেশে দিছোঁ মই কোনো বেয়া ভাবি তোমাক বেয়া এটা উদ্দেশ্যত মানে দিয়া নাছিলোঁ সেইটো কাৰণত যদি বেয়া পাইছা তেতিয়াহ'লে ক্ষমা কৰি দিব মোক আজি তোমাৰ লগত পইচা নাই কিন্তু কালি তোমাৰ লগত লাখ টকা কৰোৰ টকা হৈ যাব পাৰে সেইটো ডাঙৰ কথা নহয় মানুহৰ মৰম আৰু আশীৰ্বাদটোহে মেইন ডাঙৰ বস্তু সেইটো বস্তু তুমি পাইছা আৰু আগলৈ পাই থাকিবা সেইটোৱে কামনা কৰোঁ ডিম'টিভেট কৰা নাই তোমাক ভিডিঅ'বোৰ বনাওঁতে প্ৰব্লেম হয় কাৰণ আমি হৈছোঁ মিডিল ক্লাছৰ মানুহ তো কাৰণ এটা ভিডিঅ' বনালে মিনিমাম ওচৰে পাঁজৰে ভিডিঅ' এটা বনালেও মিনিমাম 1000 টকা খৰচ হয় সকলোৱে জানে সেইটো নিজে অলপ চেষ্টা কৰিব লাগিব কিবা এটা মেনেজ কৰিবৰ কাৰণে আৰ্নিং তোমাৰ ষ্টাৰ্ট হৈছে যিহেতু তো সেইটো কাৰণে ভাল ভিডিঅ' বনাই থকা এতিয়া ভাল ভিডিঅ' বনাই থাকিলে আৰু পইচা পাই থাকিবা তো মানুহৰ মৰম আৰু আশীৰ্বাদটোহে মেইন হয় মানুহৰ মৰম আৰু আশীৰ্বাদটো পালে যিকোনো কাম কৰিব পাৰি এইবিলাক টপিকৰ ওপৰত ভিডিঅ'বোৰ বনোৱা বাদ দিয়া তুমি এতিয়া সাধাৰণতে যেনেকৈ ভিডিঅ' বনাইছিলি ফানি ভিডিঅ' সেইবিলাক ভিডিঅ' চাবৰ কাৰণে ৰখি থাকিম এতিয়া ভাল ভিডিঅ' বনোৱা সেইটোৱে কামনা কৰোঁ ধন্যবাদ